চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব till 2026 ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ সুখবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ৩২,৬89টাকৈ নতুন পদ বিজ্ঞাপন ওলাব আৰু ৬টাকৈ বিভাগত এই বৃহৎ সংখ্যক পদৰ খালী হোৱা বুলি জানিব পৰা গৈছে খালী হৈছে এই পদসমূহ ছেপ্টেম্বৰ মাহৰ ভিতৰতে নিযুক্তিৰ বিজ্ঞাপন দিব অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব till 2026 ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ সুখবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ৩২,৬89টাকৈ নতুন পদ বিজ্ঞাপন ওলাব আৰু ৬টাকৈ বিভাগত এই বৃহৎ সংখ্যক পদৰ খালী হোৱা বুলি জানিব পৰা গৈছে খালী হৈছে এই পদসমূহ ছেপ্টেম্বৰ মাহৰ ভিতৰতে নিযুক্তিৰ বিজ্ঞাপন দিব অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব till 2026 ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ সুখবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ৩২,৬89টাকৈ নতুন পদ বিজ্ঞাপন ওলাব আৰু ৬টাকৈ বিভাগত এই বৃহৎ সংখ্যক পদৰ খালী হোৱা বুলি জানিব পৰা গৈছে খালী হৈছে এই পদসমূহ ছেপ্টেম্বৰ মাহৰ ভিতৰতে নিযুক্তিৰ বিজ্ঞাপন